পুৰা এয়া দিছেনে বিহু সম্পূৰ্ণ দেশত। আমি তেজত যেতিয়া বিহু আছে আবতীয়াটো একো নাই, আমি যেতিয়া তেতিয়াই নাচিব পাৰোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু ইউটিউব চেনেল সীমান্ত ব্লগ। আৰু মানে আজি ভিডিঅ'টো পূৰা ধামাকা হ'ব গৈ আছে। মানে কি মানে আপোনালোকক জনাই আছোঁ। আজি মানে মই ফটোশ্বুট এটা আছে, মোৰ নহয় মানে মই যাম, মোৰ বা তাত যাব ফুল বিহু ড্ৰেছত। মানে তাত কিবা কিতাপ এখন উলিয়াই বৰ্তা এজনে, আৰু এই কিতাপখনৰ কাৰণে ফটোশ্বুট কৰে বিহু সম্পূৰ্ণ মানে ৰূপত। আৰু আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ। আজি পূৰা ধামাকা হ'ব গৈ আছে, পূৰা ফুল এনজয় হ'ব, মানে চাই থাকক, দেখুৱাই থাকিব পূৰা। এতিয়া আমি ওলাই ল'লোঁ, বা ওলালে আৰু দেখুৱাই আছোঁ আপোনালোকক। এয়া পূৰা ফুল ড্ৰেছত ওলাই ল'লে। কিবা এটা কৈ দিয়া। আমি বিহু নাচিবলৈ যাওঁ আবতীয়া বতৰত, আৰু অসমীয়া তেজত যেতিয়া বিহু আছে আবতীয়াটো একো নাই, আমি যেতিয়া তেতিয়াই নাচিব পাৰোঁ। হয় বাৰু? হয়, পূৰা এয়া দিছেনে বিহু সম্পূৰ্ণ ড্ৰেছত, পূৰা মজা লাগিছে। ব'লা এতিয়া তাত গৈ লগ পাই আছোঁ। মানুহ পূৰা আহি গ'ল, এয়া পূৰা বিহু ড্ৰেছত পূৰা। আৰু আমি এতিয়া বেলেগ এটা লোকেশ্যনত যাম, আৰু আপোনালোকক দেখুৱাই আছোঁ। ফাইনেলি পূৰা আমি মানে আহি পাই গ'লোহি, আৰু পূৰা মজা লোকেশ্যন এটাত। আৰু এইটো চব পূৰা মজা হয়। আৰু আমি অকণমান আগলৈ আপোনাক দেখুৱাম, এইফালে পূৰা ফটোশ্বুট কৰিব, আৰু আপোনালোকক দেখুৱাই থাকিম কি কৰে, ভিডিঅ'টো চাই থাকক। ফাইনেলি পূৰা একদম মানুহ বহুত আহি গ'ল, আৰু কেমেৰামেনো আহি গ'ল, আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো চাই পূৰা ধামাকা হ'ব মানে আজি। কি ক'ম মানে, বহুত মনটো ভাল লাগি আছে। আৰু ইয়াৰ পূৰা ৰিল বনাই আছে, কেমেৰামেন আহি গ'ল এয়া পূৰা ফটো মাৰিবলৈ। আমি ফটো মাৰিলোঁ, আৰু ইনষ্টাগ্ৰামত মই ফটো আপলোড কৰিম, চাব কি বিচাৰি থাকিম। আৰু এজন দাদা পূৰা কেমেৰামেনৰ লগত আহিছে। লোকেশ্যন চাই ফুৰিছোঁ, কোনখিনি ভাল হ'ব, পূৰা মজা পূৰা ফটোশ্বুট কৰি আছে আৰু কেমেৰামেনে। আৰু এতিয়া পূৰা মানে বিহু প্ৰেক্টিচ কৰি আছে, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। লৈ আছে পূৰা লাষ্টত, পূৰা লাষ্ট মানে ফটো লৈছে আৰু দেখুৱাইছোঁ। একদম এনজয় হৈছে পূৰা, কি ক'ম আৰু। পূৰা ধামাকা হৈ আছে, পূৰা গান গাই আছে, ঢোল বজাইছে, পেঁপা বজাইছে, নাচনী নাচিছে, ফটোশ্বুট কৰি আছে, ভিডিঅ' কৰিছে। চাই থাকক ভিডিঅ'টো। আমাক খাবলৈ দিছে বহুত দেৰি। আমি কিয় আহিবলগীয়া হ'ল এনেকৈ? ধন্যবাদ। বিশেষকৈ মই মাজুলী জিলা বিহু শিল্পী সংস্থাৰ তৰফৰ পৰা
তোমালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আবতৰীয়া বতৰত মকুল পৰিৱেশ সৃষ্টি হৈছে, আজি বহুত ভাল লাগিল। মই মাজুলী জিলা বিহু শিল্পী সংস্থাৰ তৰফৰ যোগেদি এখন বিহু গ্ৰন্থ মই জানুৱাৰী 8 তাৰিখে উন্মোচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ঢোল পেঁপাই ৰিঙিয়াই, এই ঢোল পেঁপাই ৰিঙিয়াই গ্ৰন্থখনত তোমালোকে যি আহি আমাক যিখিনি সহায় কৰি দিলা, নাচোন ভংগীমাৰ সম্পৰ্কত যিমানখিনি তোমালোকে সহায় কৰি দিলা, মই তোমাৰ লগত সঁচাকৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোকো তোমালোকে শুভেচ্ছা দিবা। কিতাপখন জানুৱাৰী 8 তাৰিখে আমি উন্মোচন যাতে কৰিব পাৰোঁ আৰু সুকলমে যাতে কিতাপখন ওলাই যায় তোমালোকে পাবা। আৰু এই কিতাপখনৰ যোগেদি ৰাইজে কিতাপখন আঁকোৱালি লওক, তাৰে কামনা ৰাখিলোঁ। আৰু ছাৰলৈ বহুত 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 শুভকামনা জনাইছোঁ। ছাৰৰ কিতাপখন যাতে আমাৰ অসমবাসীয়ে লয়, পঢ়ে, গতিকে ছাৰলৈ বহুত মানে যি কৰিবলৈ আছিলে হৈ গ'ল আৰু এতিয়া আমি ঘৰত যাবলৈ লৈছোঁ। বা আৰু মই এতিয়া ঘৰত গৈ আপোনালোকক পাই আছোঁ আৰু কি কৰোঁ ঘৰত গৈ দেখুৱাম। গাইজ আমি ফাইনেলি ঘৰ পাই গ'লোহি। অকণমান ফটো মাৰি দিলোঁ ন, ভাল লাগিল মাৰি দিলোঁ। ইমান ধমাকা হ'ব বুলি ভাবিছিলোঁ, ইমান নহ'লে হ'লেও ইমান ভাল হৈছে, কিন্তু বেয়া আছে বুলি ক'ব নোৱাৰি। ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, অলপ মৰম দিব।